নমস্কাৰ বন্ধুসকল, মই আছামিজ বয় আৰু আপোনালোকলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতেই আপোনালোকক এইটো কথা কৈ থওঁ যে ভিডিঅ'টি সম্পূৰ্ণ এণ্টাৰটেইনমেণ্টৰ বাবে বনোৱা হৈছে আৰু ভিডিঅ'টি যাতে কোনো গাত পাতি নলয় তাৰে কামনা কৰিছোঁ। আৰু যদি গাত পাতি লয় মোৰ একো দায় নাই, আৰু ভিডিঅ'টি বনাই থাকোঁতে কিবা স্লাইড ভিউজ ওলাব পাৰে, তাৰ বাবে আগতীয়াকৈ ক্ষমা খুজিছোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, কালি মই ইনষ্টাগ্ৰামটোত ৰিলছ চাই আছিলোঁ আৰু হঠাৎ এটা ভিডিঅ' দেখিলোঁ, আৰু ভিডিঅ'ৰ কথা বেছিকৈ নাথাকোঁ, আপোনালোকে নিজে চাই থাকক। চালেনে? ভিডিঅ' ভাল লাগিল ন? মোৰো ভাল লাগিল বাৰু, কিন্তু ভিডিঅ'টোত থকা নচা বাইদেউগৰাকী এগৰাকী শিক্ষয়িত্ৰী বোলে। মই বাৰু ইমান দূৰ নাজানো শিক্ষয়িত্ৰী হয় নে নহয়, কিন্তু শিক্ষয়িত্ৰী হৈ তেখেতৰ মাইণ্ডত ইমান কোনো জ্ঞান নাইনে যে অসমীয়া সাজপাৰ মেখেলা চাদৰযোৰ পিন্ধি এটা হিন্দী গানত নাচিব লাগে নে নালাগে। बिजली बन के बे तू फ्लोर पे आ गिरे, मेरी रानी रानी मेरी रानी नाच नाच, मेरी रानी रानी मेरी रानी नाच नाच। তো বন্ধুসকল, ভিডিঅ'টো কেনে লাগিল? ভিডিঅ'টো চাগে ভাল লাগিল ন? মোৰো ভাল লাগিল বাৰু, কিন্তু অসমীয়া মেখেলা চাদৰযোৰ পিন্ধি এনেকৈ मेरी रानी रानी मेरी रानी नाच नाच। এইবোৰ কৰি থাকিলে ভাল লাগে জানো? আপোনালোকে কওকচোন। মানুহজনীয়ে কৈ যায়